নমস্কাৰ পোনপ্ৰথমতে মোৰ ইউটিউব চেনেল জেডি ভ্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি একেবাৰে সৰু ৰেচিপি আৰু খাবলৈও বহুত টেষ্টি হয় এই ৰেচিপিটো লৈ আহিছোঁ। ৰেচিপিটো হৈছে নীলকচুৰ চাটনি। আমি নীলকচু বুলিয়ে কওঁ, আমাৰ সাধাৰণতে গাঁৱত বা ইয়াতেও নীলকচু বুলিয়ে কয়। আপোনালোকৰ গাঁৱত কি কয় বা আপোনালোকৰ চহৰত কি কয় এইটো মই ভালদৰে নাজানিম বাৰু। হ'লে একেবাৰে সোৱাদ হয় আৰু বহুত কম সময়ৰ ভিতৰত হয়। কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় যে চাটনি খাব মন যায়, কিন্তু ঘৰত তেনেকুৱা একো নাথাকে চাটনি খাব পৰা। হ'লে সাধাৰণতে কি কচুটো নীলকচুটো পোৱা যায়েই, গাঁওবিলাকতো পোৱা যায়েই। সেনেকুৱা নীলকচুটো আনিব, আনি কিনে সেইটোত এটা টেষ্টি চাটনি বনাব পাৰিব অতি কম সময়ৰ ভিতৰত। চ' মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে শেষলৈকে চাই যাব। কচুৰ চাটনি বনাবলৈ হ'লে ফাৰ্ষ্ট টাইম আমাক লাগিব নীলকচু। মই এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, বৰ্তমান ধোৱা নাই, ধুব লাগিব। এটা লাগিব মিডিয়াম চাইজৰ পিঁয়াজ, তাৰপিছত লাগিব আদা, নহৰু লাগিব 4 পৰা 5 কোহ, জলকীয়া আপুনি সোৱাদ অনুসৰি দিব। মই বেছিকৈ খাওঁ বাবে মই 4টা লৈছোঁ। তাৰপিছত লাগিব নেমু আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া আমি কি কৰিব লাগিব, কচুখিনি আমি কাটি ল'ব লাগিব সৰু সৰু কৰি। এতিয়া আমি কচুখিনিৰ বাকলিটো গুচাই ল'ম। প্ৰত্যেকটো কচুৰে বাকলিটো গুচাই ল'ম। আপুনি গুচাই ল'ব বাকলিটো, এইটো ষ্টাইলত গুচাই ল'ব। এতিয়া মোৰ কচুখিনি চেলাই লোৱা হ'ল। এতিয়া এইখিনি ধুব লাগিব, ধুই ল'ব। ইয়াৰ বাবে আমি কচুটো মাজেৰে ফালি লৈছোঁ, ফালি ল'ব। লৈ সৰু সৰুকৈ কুটি দিব। সৰু সৰুকৈ কুটি দিব। এটা বস্তু মনত ৰাখিব যে কচুটো ধুই কিনে নুকুটিব, বাকলিটো চেলাই লৈয়ে ধুই ল'ব। ধুই লৈ কিনে সৰু সৰুকৈ কুটিব। দেখিছেনে? মই কেমেৰাৰ ওচৰলৈ নি দেখাইছোঁ। সৰু সৰুকৈ কুটিব। মোৰ কচুখিনি সৰু সৰুকৈ কুটা হৈ গ'ল, কাটি ল'লোঁ। এতিয়া আমি নহৰু, তাৰপিছত পিঁয়াজ, আদা আৰু জলকীয়াটো মিহি মিহিকৈ কাটি ল'ম। চাই থাককচোন। এতিয়া আমি নহৰু, তাৰপিছত জলকীয়া, পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আদাটো মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি আমি এতিয়া গোটেইখিনি, আৰু এই কচুখিনি মিহি মিহিকৈতো কটা আছেয়ে, এইখিনি এতিয়া আমি মিক্সিৰ জাৰটোত দিম। ইয়াতে কচুখিনি মিক্সিৰ জাৰটোত দি দিছোঁ। পিঁয়াজখিনি দি ল'ব, নহৰুখিনিও দি দিব, আদাখিনি দি দিব আৰু জলকীয়াখিনিও দি দিব। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিব। দি দিব। এতিয়া আমি নেমুটো ইয়াতে চেপি দিম। ইয়াতে আমি গোটেইখিনি দি দিলোঁ। এইখিনি আমি এতিয়া পেষ্ট বনাম। এইখিনি এতিয়া আমাৰ পেষ্ট হৈ গ'ল। এতিয়া আমি বাটি এটাত ওলাই ল'ম। এতিয়া আমাৰ কচুৰ চাটনিখিনি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ খাই চাব। দেখিছেনে কিমান য়ামি লাগিছে, আৰু সঁচাকৈ খাবলৈও বহুত সোৱাদ হৈছে। আপোনালোকে এবাৰ বনাই চাব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।